কি মোবাইল দুটা এনি টাইম ঘুমাই থাকা ৰাতিপুৱাৰ পৰা উঠাৰ পাই গোটাই তাতেই ঘুমাই থাকা মোবাইলটোৰ এণ্টি ভাইৰাছ হৈছে এনি টাইম তাতেই ঘুমাই থাকা সেইদিনা বাদ দি বাজাৰত যিহে বস্তুৰ দাম শুনিলে কপালৰ ঘাম মাটিত পৰে বাচা এখনি আনিছো তামাম বখলাক্ষী মোৰ তাড়াতাড়ি কিবা এটা বনাই দি যা খাওঁ কিয় বজাৰত আকৌ খাই নাহিল নাই খাম দে বজাৰত পৰঠাৰ দাম 20 টকা সেই 20 টকা জমা কৰি আমাৰ হবা লগা চলি পলিৰ কাৰণে জমা ৰব এগলা কি আনছি তিনটা আলু দুটা পিয়াজ হালধি নিমখ ক'ত হালধি নিমখ পাইছো যা কি কৈছে তিনটা পিয়াজৰ দাম কিমান জানা 30 টকা আলু দুটাৰ দাম 30 টকা মই জানো তোৰ তাত 3 টকা মান আছে ভদ্ৰকাঠৰ দোকানৰ পাই হালধিখিনি লৈ আহিম যা 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 আকৌ কামৰে মানুহ হ'ব যা কামৰ মানুহ আমি জানো বাজাৰ কৰিলে ইমান পাৰি ভদ্ৰদা এক পেকেট হালধি দিয়কচোন হালধি চালধি এতিয়া নাই আগে পইচা দা তাৰপিছত হালধি নে পইচা পিছত দিম দিয়ক পিছত তোমাৰ নিচিনাই তোমাৰ হাফ পেণ্ট নে হাজবেণ্ডো সেই আকে দিম বুলি বাকী লিষ্টখান মস্ত লম্বা হৈছে যায় দিম দিয়ক পিছত আজি দিয়ক নব আগে পইচা তাৰপিছত বস্তু একো নহয় দিয়ক দিয়ক পিছত দিম দিয়ক দাদক আজি দিছো আন নাই বেয়া ফেলে পইচা লৈ বেয়া য পিছমুৱাকে নাচবা বেলেগৰ দোকানৰ পৰা তুমি বাকী আনিবা আৰু কথা মই শুনিব লাগে লাজ চৰম নাই লাজ ভাগাবাৰ দিনাই মই যাৱা নাছিলো সেইকাৰণে মোৰ লজ্জা চৰম নাই হ'ব যা ইমান ফকৰকে বকি থাকিব নালাগে ফকৰকে বকি নাথাকিবি এটা ঘচা মাৰি মেৰ পাই গোটাই এই পিছে যাবি গোটাই আৰু বাকী মই দিম তই দিবি নেকি হা কথা আছে যদি তুমিয়ে দাও কথা কিয় মোক শুনাবই পইচা নহলি টকা নহলি বাকী কৰিব মাৰিম ইমান ফকৰকে বকি থাকিব নালাগে যে আঞ্জা চাঞ্জা বনাই দিবা পাৰো গুৰি এটা ইতে মাৰি এগলে তিৰি চিৰিত ধৰি অশান্তি হৈ গৈছে কিয় বিয়া পাতিছিলো মই কি করছে দুটাকে পিঁয়াজ কি করা তরকারির দিন তরকারি দুটাকে পিঁয়াজ দিবি পিঁয়াজের কিলো কিমান জানা না 80 টাকা ইনকাম করত আহি যাব হ্যাঁ যেটা কান ধুই কিনে যেটা পয়সা আনবা লাগব না মই ইনকাম কৰি আছো তো মই আহি যাম চাবি 80 টাকা পিঁয়াজৰ কিলো আছে হ্যাঁ তই ঘৰত বহি দিনত ধৰি খাবা জানছে ৰাতি হলে ঘুমাবা জানছে তাৰ বাহিৰতো বেলেগ কাম নাই ইনকাম কৰি আনত আহি যামে কেনেকে চাই নাখিবিচোন ভয় লাগে মোক শুন এটা কাম কৰ পিঁয়াজ আগফালা এতিয়া আঞ্জাত দিবি ৰাতি আগফালা দিবি বুজি পাইছা কি কৈছো কি কোন মানুহলৈ বিয়া হলো কাপোৰখিনি বহুত লেতেৰা হৈছে চাৰ্ট দিব লাগিব বেছিকে কি করবে তো সেগলা কাপোৰ লেতেৰা হৈছে কাপোৰ লেতেৰা আছে ইমান চাপ দিবা লাগে চাপৰ পেকেট কেই টকা জানা 30 টকা অলপমান দি এখনি দি দু হেই তুমি ইমান কৃপন বিয়াৰ পিছত এটা ৱাশ্বিং মেচিন কিনিম বুলি কৈছিলা এতিয়া চচোন কি কৰিছো আমাৰ গাঁৱত দমকলকে ৱাশ্বিং মেচিন বুলি কয় বাপরে বাপ নাৰাগিডাল দীঘল হৈ গৈছে এই চহৰ পাই দেখা পাই নাৰাগিডাল কাটবা লাগিলে এই গাঁওখনত হাজিৰাত মানুহ নাপা হৈছে আৰু হাজিৰাত মানুহ লগালি কি হ'ব টকা 300 যাব তাতকৈ মোৰ 30 টুক নি নাৰা কাটবা দি ভাল বুজিছে এন্দালৰ বাকা শুদ্ধ আছে না নাই কুকনি কাপোৰ পিছত দি আহিবা গে আছে না নাই কুকনি বেতৰা কৰি কুকনি নাৰাগিডাল কাটবা লাগিল কুকনি খেৰ গজা মানুহ দৰে কেনেকৈ আহি থাকা বল পথাৰত বল নাৰাগিডাল কাটি আহো কি কাটব লাগে নাৰা মই এইবিলাক নোৱাৰো হাজিৰা মানুহ লগোৱা কোন এটাকে কথা এটা বুজাও হাজিৰাৰ মানুহ নিলি 300 টকা খৰচ হ'ব তাতকে আমি দুয়ে নাৰাগিডাল কাটিম সেই 300 টকা দি 2 মাহ পিছত কাপোৰ একযোৰ ল'ব পাৰি মই নোৱাৰো বাছা কল ফালা দিম ইতে কল ফালা দিম নহয়তো বল
ফল মারা কাট পাবো গপাই দি তাড়াতাড়ি দেখছে না নাই কেনকে কে দমে ঢোকে এসে জলদি এর পাই এখনি না রাখাত এ মই নোৱাৰো এইবিলাক কি নোৱাৰো ফুলাবাৰী দেখছে ফুলাবাৰী দি হানি গপাই ইফাল সিফাল উলে দিম কাট তাড়াতাড়ি কাট তাতে দি কাটিম নেকি এই এখন দি কাট ষ্টাৰ্ট কৰ মধ্যে সি হেংকে চাব লাগে কাট ষ্টাৰ্ট কৰ মই উগলিম দে ওৰা লাগছি মোৰ ভোক লাগছে ঘৰত যা বিস্কুট দি চাহ খাবি দে দামী বিস্কুট খাম কিন্তু দামী বিস্কুট খাবি নেকি জল খাবি কিবা এটা আনি দিম জল রঞ্জন নুপুরে মাতে ঠেংদাঙি কুকুরে মুতে সিরিক মুতি থাকে এই তবলা মামা হ্যাঁ। কি তবলা বজাই আছা হাই এই মোক বিস্কুট লাগে বিস্কুট দিছোন বিস্কুট তোক কেদিকে লাগব দাম কিমান দামী আছে 150 190 সব আছে হে 3 টকা পাৰ্লেজি আছে না হেই 3 টাকার কথা কও আজিকালি 3 টাকা জমা নাই 3 টকা জমা নাই নাই তেতিয়াহ'লে এটা কাম নকৰাকে মামা হ্যাঁ কেনে লগাইছে আকৌ লগা খুজি দিছি হ্যাঁ। 5 টকা বিস্কুট এক পেকেট দি 5 টকা এটা আছে খুচরা ও মায়ই আজি সূর্য তো কোন দিকে ওসিয়া পয়সা লইছে তই দেদি মামা 5 টকা বিস্কুট এক পেকেট দি দেও তিৰি ৰখি আছে চাহ খাবা 10 টাকা নি 5 টাকা মোটা প্রায় বক্সিস যা হা যা থ্যাংক ইউ মামা চাহ সুমা তাহো যা বাপরে পয়সা দিছি আহি আজি ওই রাসা বনিছ চেনি দিছ না নাই দে দি তাড়াতাড়ি দি মোর আগতে দিছ হাই ইমান নে দি তারা আদা দি ইটা দি এ হেনকে চাবা নালগে পেৰা মুহে চাৱা দি সেকে নালগে মই জানো বাজাৰ কৰাতে আৰু বিস্কুট আনছো দেখছা না কি বিস্কুট আনছো এই কুকুৰে নাখা বিস্কুট আনছি দেখো কুকুৰে নাখা বিস্কুট যদি কুকুৰে নাখা বিস্কুট হ'ব দে মই খাম দে এ চাহ দুটা লৈ দি কুকুৰে নাখা বিস্কুট বোলে কোৱা ৰুটিয়া খা মই খাম হতে নকৰে বোলে হতে এই দুখন ল এতিয়া এখন খাবি ৰাতি এখন খাবি বাপৰে বাপ তুমি ইমান কৃপণ তোমাৰ লগত থকাতকৈ মই গুচিয়ে যাওঁ ট্ৰেইনৰ লগত কৰি মৰিব যাওঁ তোক দেখা পালি ট্ৰেইন ফিৰি যাব তোক চাউথ আফ্ৰিকা সুখ নবহুৱান পায় হ'ব দে এনেকে পেৰা মুহে চাৱা দিব নালাগে তোক সুখ নপহুটো আন পায় তোমাতকৈ বহুত ভাল দেখি তোমাক কেনে দেখি হ'ব তোতকে 70 গুণে ভাল দেখি তোৰ লগত ফকতীয়া কাজিয়া লাগাতে কামিনা ফ্ৰেণ্ড গীতাৰ লগত বাগৰুৰ হোটেলত যাই চাহে খাই আহো যা তোৰ চাহ খাই ডায়েবেটিছ হ'ব যা পিটি উঠাম য নাই মাৰে চালা পচি মৰবি তই দে ভাই যিমান খা সিমান খা পইচাটো সি দিব এহাতকতো ছাগলী মোৰ পইচা খৰচ হ'ব এহাতেতো তামাম খাব থেপৰা থেপৰি খাব গোটাই মোৰ পকেটত দেখোন আলবাতি জ্বলি যাব হা কিবা এটা আইডিয়া কৰিব লাগিলে মুঠা লগা বুদ্ধি কৰি এহাতৰ কাষতে যাব লাগিল এই মুঠা লগা বুলি ক'লে মোৰ মুঠা লাগছি মই আহি আছো ৰ তহঁতে চাচোন তহঁতে খাই লওঁ মই মুঠি আহোঁ দেখাত কি ৰহছে মই আহি আছো হা মুঠি হ'ব তাতে বেটাক দেখছা পইচা দিবা ভইতা সি মোটা লগা বুলি কৈ পলিচি দেখছা তহঁতক চাহুৱাম তহঁতক চাহুৱালি 20 টকা খৰচ হ'ব এন্দাল খুৱাম সেই 20 টকা হবা লগা চলিটোৰ কাৰণে খাচি থম তাক হাগিছে তাক কিনি আনি দিবা পাৰিম সেইকাৰণে মোটা লগা বুলি কৈ পলাইছো তহঁতৰ নামত 20 টকা খৰচ কৰি এন্দাল
হে